তেজপুৰত ষ্ট্ৰং ৰুম পৰিদৰ্শন কংগ্ৰেছ প্ৰাৰ্থী MGVK ভানুৰ সংগ প্ৰদান AICCৰ সম্পাদক ভূপেন বৰাৰ EVM মেচিনসমূহ স্থানান্তৰ কৰাত সন্দেহ প্ৰকাশ ভানুৰ মঙলবাৰে তেজপুৰ সমষ্টিৰ ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী MGVK ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই উত্তৰ লক্ষীপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই আমি আগতে কেতিয়াও এনেকুৱা দৃশ্য দেখা নাছিলো যে হাইৱেত ইলেকশ্যনৰ পিছত EVM বাকচ লৈ ট্ৰাকবিলাক ঘূৰি ফুৰিছে সেইটো কাৰণে আমাৰ কিছু সন্দেহ হৈছে আগতেও এনেকুৱা ধৰণৰ বহুতো খবৰ ওলাইছে গোটেই দেশত সেইকাৰণে আমি আজি আহি আমাৰ তেজপুৰৰ প্ৰাৰ্থী MGVK ভানু ডাঙৰীয়াৰ সৈতে উপায়ুক্তক লগ ধৰি আমি গোটেই কথাখিনি আলোচনা কৰিছোঁ আৰু এতিয়া আমাৰ প্ৰাৰ্থীৰ সৈতে আমি ষ্ট্ৰং ৰুমৰ পৰিদৰ্শনৰ এটা চিন্তা আমি কৰিছোঁ যেহেতু তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া সমষ্টিৰ EVMসমূহ ৰখা হৈছে লখিমপুৰ সদৰৰ এই ষ্ট্ৰং ৰুমটোত লখিমপুৰৰ ষ্ট্ৰং ৰুমসমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি মন্তব্য কৰাৰ লগতে আমিন গাঁৱলৈ স্থানান্তৰ কৰা EVMসমূহৰ ক্ষেত্ৰত তদন্ত কৰিব লাগে বুলি দাবী কৰে MGVK ভানু আৰু ভূপেন বৰাই CRPF ভালকে গাৰ্ড কৰি আছে তো বিশ্বাস হেৰাই নাই বুলি মই ক'ব নোৱাৰো নহয় লখিমপুৰৰ ষ্ট্ৰং ৰুম ক্ষেত্ৰতে মই কথা ক'ব পাৰোঁ আমিন গাঁৱত কি হৈছে কোনটো EVM লৈ গৈছে ইয়া ইউজ লৈ গৈছে আনইউজ লৈ গৈছে এইটো মই নাজানো মই যি দেখিছোঁ আজি ষ্ট্ৰং ৰুমত আহিছোঁ ষ্ট্ৰং ৰুম চিল দেখিছোঁ ষ্ট্ৰং ৰুমৰ গাৰ্ডেন দেখিছোঁ ষ্ট্ৰং ৰুম কেনেকুৱা ADC চাব আহি পেলাই দেখি আছে চব দেখিছোঁ ইয়াতে DC চাব আৰু ADC চাব চব ভালকৈ কাম কৰি আছে আৰু ভালকৈ ষ্ট্ৰং ৰুম লখিমপুৰক লৈ সুখী তেজপুৰক লৈ তেজপুৰ টাউনৰো ভালে আছে তেজপুৰ টাউন জকালি দেখিছোঁ তাতো ভালে আছে আনহাতে তেওঁলোকে দাবী কৰে যদিহে খালী EVMসমূহ আমিন গাঁৱলৈ স্থানান্তৰ কৰা হৈছে তেতিয়াহ'লে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সন্মুখত এই কাম কৰিব লাগিছিল কিন্তু তেনে নকৰিলে কি কয় শুনক AICCৰ সম্পাদক ভূপেন বৰাই আমাৰ প্ৰাৰ্থী MGVK ভানু ডাঙৰীয়াক মই কৈছিলোঁ যে আপুনি নিজে আহি উপায়ুক্তক লগ ধৰি আৰু আমাৰ ষ্ট্ৰং ৰুমৰ পৰিদৰ্শন কৰিব লাগে তেখেতে আজি আহিছে MGVK ভানু আমাৰ তেজপুৰৰ প্ৰাৰ্থী উপায়ুক্তক আমি ইতিমধ্যে লগ ধৰিছোঁ আৰু এতিয়া আমাৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰিছোঁ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট VNS নিউজ